ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ দেশৰ কৃষকসকলৰ বাবে এটা ভাল খবৰ। যদিহে কৃষকসকলে 30 জুনৰ ভিতৰত আবেদন কৰে তেতিয়াহ'লে 4000 কৈ টকা লাভ কৰিব। আৰু যিসকল কৃষকে PM কিষাণৰ নিধিৰ ধন লাভ কৰা নাই বা সেই আঁচনিৰ সুবিধা লাভ কৰা নাই সেই কৃষকসকলেহে লাভ কৰিব ধন। আৰু এই মাত্ৰ ঘোষণা কৰা হ'ল PM কিষাণৰ দুটাকৈ কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে। কৃষকসকলৰ বাবে অতিকৈ ভাল খবৰ, 30 জুনৰ পূৰ্বে কৰিব লাগিব আবেদন। আৰু সেই আবেদনৰ কেনেকুৱা কৰিব লাগিব, ক'ত কৰিব লাগিব, কি নথিপত্ৰ লাগিব, আজিৰ এই ভিডিঅ'টোত সবিশেষ আপোনালোকক জনাম। যদিহে আছে আপোনাৰ উচিত নথিপত্ৰ তেন্তে আপুনি কৰিব পাৰিব আবেদন। আৰু আবেদন কৰোঁতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সকলো কৈ আছোঁ এই ভিডিঅ'টোত। ফ্ৰেণ্ডছ আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকলে এই আঁচনিৰ ধন লাভ কৰা নাই এই ভিডিঅ'টো সেইসকল লোকৰ বাবে। যদি আপোনাৰ উচিত নথিপত্ৰ আছে 30 জুনৰ পূৰ্বে কৰিব পাৰিব আবেদন। ৰেজিষ্ট্ৰেশ্যনৰ বাবে ৱেবছাইট মুকলি কৰা হৈছে, কিন্তু পূৰ্বৰে পৰা আছে এই ৱেবছাইটটো। আৰু এই ৱেবছাইটটো হ'ল pmkisan.gov.in। ৰেজিষ্ট্ৰেশ্যন কৰিলে লাভ কৰিব এপ্ৰিল জুলাই মাহৰ কিস্তি আৰু লগতে লাভ কৰিব জুন মাহৰো কিস্তি লাভ কৰিব। গতিকে দেশৰ কৃষকসকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মুঠ 4000 টকা লাভ কৰিব কৃষকসকলে, কিয়নো 30 জুনৰ আগতে যদি আবেদন কৰে কৃষকসকলে তেন্তে লাভ কৰিব 4000 কৈ টকা। ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু এই চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ফ্ৰেণ্ডছ পৰৱৰ্তী আপোনালোকৰ বাবে মই ভিডিঅ' বনাম যে আপোনালোকে PM কিষাণটো অনলাইন যোগে কেনেকুৱা আবেদন কৰিব আৰু কি নথিপত্ৰৰে আপোনালোকে সেইটো কি কৰিব লাগিব। তো সবিশেষ জনাম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যন পায় আৰু আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক।